Hi, hello, namaskar and welcome back to my Gitimoni's blog. আজি ব্লগটো মানে ঘৰৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰিবলৈ নহ'ল, লৰালৰিকৈ ওলাই আহিব লগা হৈ গ'ল যে ৰাতিপুৱা সোনকালে। মই তাৰ ঘৰতে গা ধুব নাপালোঁ, ইয়াত আহি গা চা ধুইছোঁ, ধুই ওলাই কৰি এয়া ৰেডি হ'লোঁ। আৰু এয়া শাক পাচলি এইবোৰ কাটি মেলি অলপ ওলাই আহিছোঁ। ওলাই আহিলে এতিয়াতে ইনডোৰটো এতিয়া ইয়াত দি দিছোঁ আৰু ত' ভিডিঅ'টো আপোনালোকে চাই যাওক, কি কৰোঁ কি নকৰোঁ দেখুৱামেই। জাষ্ট আহি পাইছোঁ, চাহ দিলে চাহটো খাই লওঁ। ইমান ধুনীয়া বতাহ মাৰিছে। চ' আজি আমি গোলাঘাট আহিলোঁ, গোলাঘাট হাঁহ চৰা। আজি আমাৰ খুৰাহঁতৰ সকাম আছে, মানে বছৰিকা আছে। চ' আজি আমাক ৰাতিপুৱা লৈ আহিলে, কালি অনা কথা আছিলে, কালি ৰাতি সিহঁতৰ বজাৰ কৰোঁতে মেলোতে দেৰি হ'ল, সেইকাৰণে ৰাতিপুৱা আমাৰ সোনকালে গৈ লৈ আহিলে। আহিলৈ সেয়াই শাক পাচলি কাটিলোঁ আৰু এতিয়া অলপ টাইম পাইছোঁ, অলপ বোলো কথা পাতোঁ আপোনালোকৰ লগত। হাতখন দেখাতে কেনেকুৱা হ'ল কাটি? তাই হাতখন এনেকুৱা হ'ল, মোৰ ৰ'ব মোৰ বুঢ়া আঙুলি চোৱাঙুলি গতি নহয় আগতে হৈ গৈছে, মানে একাল কাটিছোঁ। কাটি লৈ ভোকো লাগিছে, ৰাতিপুৱা সোনকালে আহিলোঁ, চাহ তাহ খাবলৈও নহ'ল। ইয়াত আহিছোঁ, তাৰপৰা চাহ খালোঁ। চাহ খাই হোৱাৰ পিছত পায়স দিলে, পায়স খালোঁ। এতিয়া অলপ ভাল পাইছোঁ। জলপান খাব মাতিছে, ইমান ওপৰা-ওপৰিকৈ নাখাওঁ, পাছত গেছে হ'ব। ভাতো খোৱা নাই, খালী পেটে ইমানখিনি খাবলৈ মন নাই যোৱা, সেইকাৰণে ভাত চাত বনাই হওক খাম আৰু। ত' আপোনালোকক যিমানখিনি পাওঁ দেখুৱাব চেষ্টা কৰিম, আপোনালোকে চাই যাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আহক দেখুৱাওঁ ইয়াৰ কিছুমান আপোনালোকক ভিউ। ইমান ধুনীয়া, চবফালে পথাৰ, তাৰপাছত বাগান, বাঁহ গছ, ধুনীয়া, ইমান ধুনীয়া বতাহ মাৰি আছে, ভাল লাগিছে মনটো। ওলাই আহিছোঁ যে মতা কথা দিব দিব লাগিছিলে কেইটামানক। ববিতা নাখায় বহিতে বহি ল ববিতা আমালৈ কিনে দিছ পাৰিল। দাদু আমালৈ কিনে দিছ দি লাগি তোকে বহি দিয়া চাল লাগিলে দেখাই বহাই দিব দেই। গৰম পানী কৰি দিলেও হ'ব। কম নকৰিব। কেনেকুৱা লাগিছে খাই? একদম ধুনীয়া হৈছে দেই। এয়া মই গা চা ধুই আজৰি, তেহেঁতি বগৰী খাই আছে, খুন্দি মেলি হ'ল। এতিয়া মই খাম আৰু বগৰী খোৱা আচল মানুহটো কালিৰ পৰা খাম বুলি কৈ আজি আহিছে। এতিয়া চি বোলে খাইছ নহয়, কেনেকুৱা লাগিছে ক সোৱাদটো? আহক আহক।
আমাৰ বহুত দিনৰ পৰা প্ৰস্তুতি চলি আছে বগৰী খোৱা প্লেনিং চলি আছিলে কিন্তু হোৱা নাছিলে আজি হৈ গ'ল ভালেই হৈছে খাবলৈ আৰু ইমান ৰ'দ দিছে চকু পুৰি গৈছে এতিয়া মইহে খাম আৰু মই খাবলৈ বাকী আছে কাৰণ মোৰ গা চা ধুই হৈ গ'ল মই আজৰি এতিয়া টেষ্টটো লওঁ কেনেকুৱা হৈছে আপোনালোকক ক'ম চাই থাকক এয়া বগৰী মজা জ্বলাটো অলপ সৰহকৈ দিব পাৰোঁ আমাৰ এতিয়া বগৰী চগৰী খাই হৈ গ'ল তাৰপৰা এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই টাটা